সাবস্ক্রাইব কৰক আমাৰ ক্ৰেজি বয় চেনেলটো আকৌ এনে ধৰণৰ নতুন নতুন ভিডিঅ' চোৱাৰ কাৰণে ঘণ্টা বটনটো টিপি দিব Hey everybody, মই বাস্তৱ আৰু এয়া মোৰ ভাই আহান দেই এবেলি অসমৰ লাগিব গণ্ডগোল আমাৰে গানটোৱে লগাই দিব হুলস্থুল দুজনী নামনি লগাই খলকনি গানত তালে তালে নাচে বুঢ়া বুঢ়ী মই হলো শিৱসাগৰ আহান হওক কাইৰেঙৰ বিলবাৰীৰ পিছতে লগাই দিলে গৰ্বৰ অলপ বেছি হ'ল নেকি নাই 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 কথা কোৱা বৰ্বৰ কামো পিছে কম নহয় মৰিলং কিয় লাগে ঐ আমাৰে জুবিনদাৰ মনটো কিয় উৰি গুচি যায় মৰমৰ পাপনদাৰ ডিস্কলে নেযাবি ভাল নেলাগে কুচুমদাইনো কৈছে কেনে গৰম দিছি আই তাকেতো গৰমটো দিনক দিনক বাঢ়িয়ে যাইছে কেপি চেপি আছে নাকি দিয়া কেপি চুলি একেবাৰে নেপুছে নাই কেপি খাবি মোতছে বেয়া দিন চলি আছে তোৰা দিন বুঢ়া ভাই কেপি গাৰ্লফ্ৰেণ্ড কৰি বেঙা দেখোন নতুন চেন্টেল আনছা কোনে দিছি দক কোনে দিছি গাৰ্লফ্ৰেণ্ডে দিছি মাকে দিছি কোনে মাকে দিছি অ মাকে দিছি দিতে নাকে কও ইমান আটা দিব লাগে না আৰু ততে এতিয়া কথা কিয় ক'ব লাগে মাকে নেদে কোনি দিব বেঙা মানুহ গাৰ্লফ্ৰেণ্ড থাকে নেকি আমাৰ কালাৰ যি ভাল পায় এটা কালা হ'ব পাৰে কালা অলপমান একদম নুনা নহয় বন্ধুসকল বোলো শিৱ মন্দিৰৰ পিনে একডালে শিৱ মন্দিৰৰ কোন পিনেৰে যায় বাৰু কি হৈছে বোলো শিৱ মন্দিৰৰ কোন পিনেৰে যায় ভালকে নকয় কিয়া শিৱ মন্দিৰৰ কোন পিনেৰে যায় বাৰু শিৱ মন্দিৰৰ কথা আমি আৰু শিৱ মন্দিৰ দৰ্শন কৰিবলৈ যাব লাগে ক'ৰ পৰা আহিছা পিছে আমি আপাৰ আছামৰ পৰা আহিছিলো আপাৰ আছামৰ পৰা পাৰ আছাম কয় এই বঙাইগাঁও এই বঙাইগাঁও হয় হয় এই বঙাইগাঁও বঙাইগাঁও ও তদু যে কাবাৰ মেমেতেৰ ঘৰ আছে ন এই ভাই এখন শুনো ইয়াতে তাৰমানে কি হ'ল আপাৰ আছামৰ পাইছে মস্ত ধনী কিজানি পইচা মানে পইচা কিছা আছে কিবা দুনিয়াৰ কিবা ইয়াতে বহিল দে লোক কেনে খিৰে কেনে খেলে দেও না খিৰে কেনে খেলে দেও খিৰে কেনে খেলে দে না ধনী মানুহ তো দেখুৱাই দিয়ক মানে কি আইছানো আমি শিৱ মন্দিৰ দৰ্শন কৰিবলৈ আহিছিলো কি দৰ্শন এতি আৰু চশমা ভালদৰে পিন্ধিবা আপি ভাল পাইছে ফোন কৰিবা দে ঠাণ্ডা না গিয়া হেডফোন আনছি আমাৰ ফেক লাগব অ ভাই ল দেখাই পোৱা নাই এনাৰ আমাক লাগব আমাৰ আমাৰ ইয়াৰ কাণৰ প্ৰব্লেম আছে আমাৰ ইয়াক লাগব নাই শুনি হৈছে কাণৰ প্ৰব্লেম থকা বুলি শুনছি এখনি শুনছি নাই নাটকে কৰিছে ইমান দিন আমাৰ লগত ইস কালা চশমা কি আকৌ নাই কি আমাক দেখাই দিলে ভাল আছিলে শিৱ মন্দিৰটো কোন পিনে শিৱ মন্দিৰ দেখে দিম দিয়ক আমাক দেখাই দিয়ক ক'ত আছে বাৰু শিৱ মানে শিৱ মন্দিৰ দেখি দিব লাগে ও শিৱ মন্দিৰ আমাৰ বেঙা কেইটা শিখৰ খাব লাগিব শিৱ মন্দিৰ দেখি দিব লাগে শিখৰ আমি নাখাওঁ আমি ৰজনী খাওঁ তে পইচা দিলো যদি নাই পইচা বাৰু দিওঁ বাৰু একো কথা নাই বাৰু দি দিয়ক আজি দিয়ক বাৰু ঠিক আছে বাৰু চেভ কৰি মইতো বুজি দিছো পইচা নাইহে পইচা নাই এইখিনি লুঞ্চি কালাই তিনি কালাই বেটাই অ বেঙা যা মই দিলোৱে অলপ আগতে মোৰ তাত আছে আকৌ মোৰ মাৰিব গোটেইখিনি আছে তাৰ পৰা লৈ ল'ব পাৰিব ন মোৰ সেইটোৱে তাৰ পৰা ল'ব পাৰিব আমি দুটা লগ লাগি এটা পাৰিছে আনো মানে কৰবাত গ'লে আৰু নেকি পিছাটো এটা মানিবি কিন্তু কি কৰিব কেতিয়া আছো মইতো আমাৰ নহয়ছি শিৱ মন্দিৰত আমাৰ বেঙালত খেলি দিওঁ না বেঙা কবাদি ক'ত যায়
এই তুন বেঙা এড্ৰেছটো বেঙা ক'ব দে বেঙা লৈ যাব বাৰু দাদা আহিব মই কোন মানে ববা মানে কি কৈছা আকৌ বুজি পোৱা নাই আহিব মানে এই বেঙা ভালকে কি বা 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 দে 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 বা বুজি পোৱা নাই আমি কি কৈছো আমি দে দে বা বা দি বা এই বেঙা মাৰি দি বা কি কৈ আছ এইবিলাক চাই দিয়া বেরবি তার বাতের পালে লবি গাড়ী ইনছি গাড়ী কি তাৰ মানে যাবা বেরবি আৰু বেক মই এতিয়া মানে আৰু 12টা বাজি গ'ল আৰু কিবা আঙুলি মাৰা মোবাইল হা আঙুলি মাৰা মোবাইল কালা ভালকে নহয় কিয়া ই আঙুলি মাৰা মোবাইল কিবা তাকে নকা গাড়ীৰ পাও সেই বস্তুখিনি ৰাখিব লাগিব এতিয়া ৰাতৰ তাকেতো বহুত টাকাৰ মালে কি কৰো 2 লাখ লাখলি কো নকা কিয়া তাতৰ দুনিয়াৰ বস্তু আছে মই কালা নেকি তো কালা মোক কেমন জোৰ ক বস্তুখিনি ৰাখিম আমাৰ বেঙাক খেদি দিম বেঙাটো দেখ চেক লৈ মজা ও বেঙা কি চাইছ না কে আগ দেখাবা বা কি আঙুলি মাৰা মোবাইল লৈ কি আছে তেতিয়া এই বেঙাৰ লগত যা বেঙাই শিৱ মন্দিৰটো দেখি দিব বেঙা দিব ন আৰু তাৰ মানে শিৱ মন্দিৰত গেলি এটা তাৰ মানে শিৱ মন্দিৰত এইগিলাখান এই আনছা যি বেগ চেগ মোবাইল চবাইল এই আঙুলি মাৰা মোবাইল যি আছে এইগিলাখান আমাৰ লগত লৈ যাব নোৱাৰি হয় নেকি এইবিলাক এলাও নাই নেকি এইগিলা এলাও নাই এইগিলাখান থৈ যাব লাগিব এতিয়া আমাৰ তাতে থৈ গেলি হ'ল এতিয়া থৈ দি এইগিলাখান আমাৰ তাতে থৈ দিয়া এইগিলা দি যা এইগিলা ঠিক আছে বাৰু থৈ যাম আপোনালোকে বাৰু ভালদৰে ৰাখিব হা মোবাইলটো ঠিক আছে ভালদৰে ৰাখিব বাৰু পাৰ্টি বহে মোবাইল কালা দুটা মোবাইল নিব এটা দি ইৰ তো কি পলাবি নেকি ৰ ও মই বেকটো চাম মছা কি বেঙাক নদা কিবা আঙুলি দিলে খোলা খোলা হা কি বে ৰ এতিয়া ৰুগি আঙুলি মই যাও ই পলাটো হও বেঙাৰু মই ভাগাব লাগিব তা বন্ধুকে মোবাইল দিলো আমি তিনো ভাগাম বেঙা নাই বেঙাগলা নাজনে ক'ব নাজনে বেঙা ভাই বন্ধু জানাই বেঙাৰু মই ভাই আমাৰ দূৰত ভাত বেঙা হাত নেদো তো ক'ত থৈছে এই ভাত তাক লাগে আমাৰ দূৰকে ভাই আমি দু ভাই লাগব আমাৰ দোকে নহয় লাগব আমাৰ আমি এতিয়া ভাগ এতিয়া কি দেব আমি দুয়াকে বেঙা মানুহ কিহৰ ভাগ পায় দুটা মানুহ এটা ভাগ কৰি দিলে হ'ল তোকে বেঙা থপা কিছু নাই বেঙা থপা কিছু নাই এই বেঙা কি এটা বেঙা কেমছা বেঙা কেমছা ঐ বেঙা মাইলাই মাৰ শুনছো নে বেগে আছো এতিয়া আমাৰ এটা বেঙা এটা কালা দুইটা আকৌ নাজনি এতিয়া দুইটো আমি ফুৰিব যাব পাৰিম তোমাৰ তাইক লগ কৰিব যাব পাৰিম ইমান থকা এতিয়া আগৰ পৰা কিয় কোনাইছিলি কিয় আগৰ পৰা কোনাইছিলি কি আমাৰ চাই সেইগলা বাদ দি আমি এতিয়া লাগে শিকলি নহয় দুই লৈ যাৱা তই এতিয়া লৈ যাওঁ ও কালা এইটো দেখা পাব এতিয়া দেখা পাব মই দিম আমি দিম নহয় ভাগেনি ভাগেনি আনিম সঁচা কিন্তু ভাগেনি আমি এইটো মোৰে বেঙা থাকছো আমি আহিছো দে বেঙা ঙা এদৰ কবাৰ নাই দোৱা আহিয়ে নাপলাদো মাৰি নিলা কবাই পৰা নাই আমাৰ বস্তুবিলাক ক'ত থৈছে আপোনালোকে বস্তুবিলাক ক'ত থৈছা কি হৈছে বেঙা কি হৈছে বস্তুবিলাক ক'ত থৈছে বস্তুবিলাক এই ক'ব দে মই কেপি এটা লৈ আহিছো বস্তুবিলাক ক'ত থৈছে মই কেপি এটা লৈছো মোবাইলটো ৰাখি মই আহিছো দেই কেপি এটা লৈ বস্তুবিলাক আমাৰ বেগ গিলা কি আবা বস্তু ক'ত হে আমাৰ
কি আব্বা 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 বস্তুবিলাক ক'ত থলে ক'ত নোহোৱা কৰিলে এইবিলাক ক'ত নোহোৱা কৰিলে আমাৰ বেগ মোবাইল বেয়া বেয়া আমাৰ বস্তু বেগ একেবাৰে নোহোৱা কৰিলে গোটেই কিমান বস্তু আছে বেয়া 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 মাৰি পৰিছে বেয়া বেয়া মাৰি পৰিছে বেয়া বেয়া মাৰি পৰিছে ইয়াক লৈ যাব লাগিব ইয়াত নহয় ন ইয়াক আমাৰ অপাৰেশ্যন লৈ যাব লাগিব আমাৰ অপাৰেশ্যন ভিডিঅ'টো আমি বহু কষ্ট কৰি বনালোঁ আমাৰ লগত দুটা নতুন মেম্বাৰ লৈছোঁ বাপথন আলি আৰু লগতে আছে আমাৰ ৰেজেক আলি যিয়ে নহওক আমাৰ বাপথন আলি আৰু ৰেজেক আমাৰ লগত ভিডিঅ' কৰি থাকিব সেই দুয়োটাৰ ভিডিঅ' আমাৰ লগত একেলগে দেখা পাই থাকিব আৰু আমি ইয়াৰ ছেকেণ্ড পাৰ্ট আনিবলৈ চেষ্টা কৰিম যদি আমাৰ এই ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু কমেণ্ট কৰি জনাই দিব কিবা যদি ভুল আছে আৰু শ্বেয়াৰ কৰি দিব আপোনালোকৰ শ্বেয়াৰত আমি সন্তুষ্ট হ'ম আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এই বেঙা ক'বা নাজানা ঘণ্টাটো পুৰা জোৰকৈ গুবা পাতি থেংকছ ফৰ ৱাচিং বাই কেমেৰা বছ মানে লগত লৈ যাবা নোৱাৰা গ'লে ভাল হ'ব বাৰু পাৰ্মিশ্যন কেমেৰা বছ চাবা কৈছোঁ আৰু কেমেৰা বছ কৈ